मुझे पक्का विश्वास है कि मैच देखते हुए कई बार গাড়ী ইয়াৰ হয় স্কুটি লুকাই দিয়া হৈছে গাইছ তো হে গাইছ মই চোন স্বাগতম জনাইছোঁ আমাৰ চেনেল বাই টেনশ্যন আৰু এতিয়া আমি মানে মই ৰেডি হৈ কিনে পটককৈ যাব লাগিব অফিচ কাৰণ অলপমান দেৰি হৈ গৈছে আৰু এতিয়া যাম আমি ফিল্ডত মানে এতিয়া নহয় অফিচত গৈ কিনে ফিল্ডত যাব লাগিব গতিকে চাই থাকক ভিডিঅ' ভাল পালে লাইক কৰি দিব চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু ধুনীয়াকৈ কমেণ্ট কৰি দিব গতিকে চিধা লগ পাম অফিচত ভিডিঅ' চাই থাকক তো ফাইনেলি গাইছ আহি পাই গ'লোহি মই অফিচলৈ সেয়া তলা লাগিয়ে আছে খুলি লওঁ আৰু ভিতৰলৈ গৈ থাকোঁ ঠিক আছে আৰু গাইছ মই ভিতৰতো আহিলোঁ কিন্তু এতিয়া অলপমান মানে মোক কাম কৰিব লাগিব কাম মানে আধাৰ চিটিং সোপা আছে মানে আমাৰ ভিফেজনে মানে কালি কেছ এটাত গৈছিলে কেছত যাওঁতে মানে কেইটামান গোটাই ৰাখিলে মানে হেৰি কৰি মই যে কৈছিলোঁ যে আজি অহা নাই গতিকে কেইটামান মানে আধাৰ চিটিঙৰ কাৰণে মানে লিখি লৈ আহিছে মোৰ মানে ফোন কৰি এইবিলাক মানে আপলোড কৰিব লাগিব গতিকে মোবাইলটো হৈ যাব বিজি আৰু সেইটো কাৰণে মই আপোনাক কৈ দিব বিচাৰিছোঁ যে মানে ভিডিঅ'টো চাই থাকক মানে মই মানে ইমানখিনি নেক্সট ভিডিঅ'ত পাম ডাইৰেক্ট গাইছ এয়া আমাৰ কাষতে মানে এটা মিটিং হৈ আছে বিজেপিৰ মই আপোনাক দেখাই দি আছোঁ বলক মানে অফিচৰ কামখিনিতো কৰিলোঁ যিমান যি আছিলে যিখিনি কৰিবলগীয়া আছিলে কৰিলোঁ এতিয়া মই আপোনাক মিটিংখিনি দেখাই দি আছোঁ বলক আৰু এইটো কোনো মিটিং নহয় গাইছ মই বাহিৰত আহিয়ে গম পাইছোঁ যে এইটো মানে নৰেন্দ্ৰ মোদীৰ মন কা বাত প্ৰগ্ৰামটো চলি আছে যোনটো মানে মানুহক মানে বহাই মেলি শুনাই আছে গতিকে ঠিক আছে গাইছ আমি অলপমান ভিডিঅ' কৰি লৈছোঁ তাৰপিছত আমি ওলাই যাম ইয়াৰ পৰা और मुझे पक्का विश्वास है कि मैच देखते हुए कई बार গেট লগালোঁ গৈ থাকোঁ ঘৰ किसी भी চলি আছে প্ৰগ্ৰাম আৰু ঘৰত আহি চাইছোঁ যে আমাৰ মানে মন্দিৰৰ কামটো পূৰা চলি আছে গতিকে ভিডিঅ' কৰিব ওলাইছে চ' গাইছ মই ঘৰ আহি পালোঁ আৰু বহুত দিনৰ মূৰত ইয়াত মই ভিডিঅ' শ্বুট কৰি আছোঁ আৰু কি ক'ম মানে আজিকালি ৰাতিপুৱা ইয়াত অহা নহয় মই ঘৰৰ পৰাই শ্বুট কৰি দিওঁ তাৰপিছত অফিচ গুচি যাওঁ আৰু আহোঁ বাৰু কিন্তু মানে মোবাইলটো চাৰ্জ লগাই দিওঁ যে সেইকাৰণে ভিডিঅ'টো ইয়াত শ্বুট নকৰোঁ আৰু ঘৰতে শ্বুট কৰি দিওঁ তাৰপিছত মোবাইলটো চাৰ্জ লগাই মই গুচি যাওঁ এতিয়া আহিলোঁ আৰু আপোনাক মই দেখালোঁ আমাৰ মানে মন্দিৰৰ কাম চলি আছে আৰু এতিয়া মই মানে ভোক লাগিছে গতিকে মই যাওঁ খাবলৈ আৰু একো নাই গাইছ চাই থাকক আৰু অহাকালি আছে বিয়াৰ পাৰ্টি গতিকে লগৰটোৱে মাতিলে যে তাৰ টমটমতে যাওঁ বুলি মই ওলাই আহিলোঁ এয়া লৈ আহি আছে সিহঁতে দুটামান চিলিণ্ডাৰ আৰু ইয়াতে এটা থোৱা আছে গতিকে চাব পাৰি দুজন আহি আছে পূৰা এতিয়া আমি চাৰিজনে যাম মানে এইকেইটা থ'বলৈ গতিকে ঠিক আছে গাইছ চাই থাকিব ওলাই গৈছোঁ ফাটাফাটি পূৰা আৰু কালিৰ কাৰণে এয়া দুটা চিলিণ্ডাৰ আৰু আজি ড্ৰাইভাৰটো অলপ বেলেগ কাৰণ আমাৰ মেইন ড্ৰাইভাৰ আমাৰ কাষতে বহি আছে এয়া মানে টমটমৰ ড্ৰাইভাৰ গাড়ী ইয়াৰ হয় চিলিণ্ডাৰ লৈ আহিছোঁ দাদা মই এইবিলাক নাজানো মই ইমান বকিলোঁ মানুহটোক কিন্তু ইমান অসভ্যতাৰে চলাইলে চাইডি মে দেখি দিলে আৰু ফাল্টামি কৰি মেলি আমি আহি পাই গ'লোঁ লোকেশ্যনত এইকেইটা নমাই দিওঁ গাইছ স্কুটি লুকাই দিয়া হৈছে গাইছ স্কুটি লুকাই দিয়া হৈছে গাইছ কি কৰিব আৰু কোনোবা এজন লোকে ইয়াৰ স্কুটিৰ এড্ৰেছটো কৈ দিলে গতিকে পাই গ'ল আৰু এই স্কুটিখন এয়া চাব পাৰে এই স্কুটি পাই গ'ল ঠিক আছে গাইছ গৈ থাকোঁ আমি চ'
চ' গাইজ মই ঘৰ আহি পালোঁ আৰু এয়া মায়ে আনি দিছে খাবলৈ কাৰণে চাহ আৰু লগত পেটিছ গতিকে মই খাই ল'ম তাৰপিছত কিবা এটাটো মানে এতিয়াতো আৰু ৰাতি হ'ল একো প্ৰগ্ৰাম নহ'বই গতিকে খাই বৈ মই কিবা কাম এটা কৰিব লাগিব এনেই বহি থকাতকৈ কিবা এটা কাম অলপমান আগবঢ়াই থ'ম তাৰপিছত ৰাতি খানা বানা খাই মানে ব্লগখিনি শেষ কৰি দিম গতিকে ইমানখিনি চাই আছে যদি চাই থাকক ভিডিঅ'টো শেষ কৰি যাব ঠিক আছে ক্ৰিকেট লগাই দিছোঁ আৰু খাবলৈ বহি গৈছোঁ পূৰা খাই লওঁ তাৰপিছত লগ পাই আছোঁ আৰু খাই বৈতো আহিলোঁ গাইজ কিন্তু আমি মানে খেলি চাই আছিলোঁ আৰু ইণ্ডিয়াটো হাৰিলে আৰু একো নাই কিন্তু আমি এতিয়া শুবলৈ সময় বিচনা লগাই দিছোঁ তাৰপিছত আমি শুই যাম কিন্তু তাৰ আগতে ভিডিঅ'খিনি পাৰিলে এডিট কৰিব লাগিব নহ'লে আৰু নাই আৰু ঠিক আছে গাইজ ভিডিঅ' ইমানখিনি চালে যেতিয়া ভিডিঅ'টো ভাল কৰিলে যদি লাইক কৰি দিব চেনেল ছাবস্ক্ৰাইব কৰিব আৰু নিশ্চয় কমেণ্ট কৰি দিব গতিকে লগ পাম এটা তেতিয়ালৈকে জয় হিন্দ জয় ভাৰত জয় হিন্দ